हेलो बंधु बान्धवीসকল আজি এটা মই নতুন ভিডিও বনাবলৈ লৈছো কেনেকৈ কম সময়ৰ ভিতৰতে কেৰাহী নোহোৱাকৈ মাটিৰ পাত্ৰতে মাংস বনাব পাৰি তাকে মই বনাই দেখাবলৈ লৈছো এইটো কলডিলৰ সৈতে আজি বনাম আপোনালোকে চাই থাকিব দেই यार बाबे मैं काटी लैसु एटा पियाज बेसी पियाज लवा नाई चौरটো गरम হৈছে এতিয়া অলপ মিঠাতেল ঢালি মিঠাতেল বেছি নি দিও অলপমান মিঠাতেল ঢালি লৈছো এতিয়া মই তেজপাত দিম এটা তাৰ পাছত মই পিয়াজখিনি দি লৈছো चिकेन खिनि गाने मैं लैसु 1 चामच 1 चामच आधा निमख लैसु और 1 चामच सम्पूर्ण 1 चामच निमख लैसु इखिनि इटा भालदरे लৰাই लम या पियाजखिनि भजा रঙা रঙা হৈ গৈছে এতিয়া মই ইখিনি ঢালি লম यार बाबे लैसु मैं प्रयोजनीय बस्तु केटामान जालुकगुटी अकमान जीरा दुटा शुकान जलकिया और तेजपात ये मैं खुंदी लम खुंदी मैं आदा নহৰু अकमान दी लम माजे माजे एनेके लৰাই आছো এতিয়া अकमान সময়ৰ বাবে या ঢাকনি দি লৈছো বিলাহী এটা কাটি লৈছো आदा নহৰুৰ পেষ্টটো একেলগে খুন্দি লৈছো আদা নহৰুৰ পেষ্টটো ইয়াত দি দিম বেছি পিছানা একদম দেৰেকৈ পিছিছো এনেকৈ পিছিলে খাই ভাল লাগে অকমান সময় এনেকৈ লৰাই লম এতিয়া মই কাটি লোৱা বিলাহীখিনি দি লৈছো লগতে দুটা কেঁচা জলকীয়া দি লৈছো জ্বলা খাই মই ভাল পাওঁ এবে কেঁচা জলকীয়া দিছো 1 মিনিট মান সময় এনেকৈ লৰাই লম অকমান গৰম পানী ঢালি লম মছলাখিনি সোমাই গৈছে दो मिनिट मान एने भाजी लम এতিয়া আকৌ ঢাকি লৈছো এক কলফুল মই কাটি লৈছো এতিয়া মই এখিনি ঢালি লম এতিয়া মাংস সিজি গৈছে দেখিছেনে ইমান ধুনীয়া কালাৰ আহিছে এতিয়া মই এখিনি ঢালি দিম কলফুলৰ লগত মাংস খাই খুব ভাল লাগে শৰীৰৰ কাৰণেও ভাল হাই প্ৰেছাৰ থকাৰ কাৰণে অকমান দিগদাৰ মই ভালদৰে লৰাই লৈছো আকৌ এবাৰ ঢাকি লম লগতে কাটি থোৱা এটা আলু আছে এটো দি লৈছো এতিয়া মাংসটো সিজিছেনে আকৌ এবাৰ ভালদৰে চাই লৈছো या तेल तो एरिबले लैसे धुनियाকৈ সিজি গৈছে কলফুলখিনি या आलू সিজি গৈছে এতিয়া মই ইয়াত পানী দিম অলপ এখিনি সিজিবলৈ বেছি পানী নালাগে প্ৰায় 1 গিলাস পানী দিছো এতিয়া মই এবাৰ ভালদৰে লৰাই লম এনেকৈ থৈ দিম প্ৰায় 3 মিনিট মান তাৰ পাছত ঢাকনিখন খুলিম এতিয়া মই একবাৰৰ বাবে খুলি চাম হৈছে নে নাই
ইমান ধুনীয়া গোন্ধ আহিছে বা ইমান ধুনীয়া হৈছে। এয়া মোৰ মাংসখিনি সম্পূৰ্ণ কলফুলৰ লগত বনোৱা হৈ গ'ল। এয়া আলু মাংসখিনি ধুনীয়া হৈছে। এতিয়া মই ইয়াত অলপ ধনিয়া কাটি ল'ম। ধনিয়া দিলে চব্জি খাবলৈ সোৱাদটো বহুত ধুনীয়া কৰে। এয়া মোৰ মাংস বনোৱা সম্পূৰ্ণ ৰেডি হৈ গ'ল। দেখিছেনে কিমান ধুনীয়া হৈছে দেখিবলৈ। এয়া চাওক চৰুত বনাইছোঁ মাটিৰে। এতিয়া মই গেছটো অফ কৰি ল'ম। ইয়াত কোনো বেলেগ ধৰণৰ মছলা দিয়া নাই, গৰম মছলা, অকল আদা নহৰু জিৰা জালুক ইমানে। এতিয়া মই এইখিনি ইয়াত বাকি দিছোঁ। এয়া মোৰ হৈ গ'ল। চাওকচোন দেখিবলৈ কিমান ধুনীয়া হৈছে, খাবলৈও চাগে টেষ্টিয়ে হৈছে। নাজানো কেনেকুৱা হৈছে, প্ৰথমবাৰৰ বাবে এনেকৈ বনাইছোঁ। একো বেলেগ গৰম মছলা নিদিয়াকৈ এনেকৈ বনাই খাবচোন আপোনালোকে, কেনেকুৱা হৈছে জনাব। এতিয়া মই মাংসখিনি কেনেকুৱা হৈছে খাই ল'ম, এক পিচ খাই ল'ম।